Hey guys, welcome back to our YouTube channel. It's Radha Gospuli to a Kati Upoleke. Exo Darama Puli to a Puli race. Kati Upoleke Puli Ropongoriese. The papa. মানে গাছ আশ্রয় হয়ে গেল কাতি বিহু বুলি এনেকৈ যদি আমি কথাটো ভাবিছোঁ এনেকৈ যদি মানে কাতি বিহু বুলি নহয় যি কিবা বিহু হৈছে কিবা ফাংচন হৈছে কিবা এনেকুৱা উৎসৱ হৈছে এডাল এডালকৈ গাছ ৰুওঁ ভাবোঁ কিমান গাছ ৰোৱা হৈ যাব কিমান গাছ হ'ব গতিকে আমি ভাবোঁ এনেকৈ গাছ ৰুব লাগে চাওক এডাল কল লৈছোঁ কল ইফালে সেইডাল সোণৰু এই যাম ন সোণৰু বাকী এইবিলাক আৰু ৰুই আছোঁ আৰু কিবা কিবি আমি এডাল এই যাম ৰুইছোঁ এডাল সৰু ৰুই যাম কি আমি ৰুব লাগে এনেকৈ চব এনেকৈ গাছ ৰুলে মানে অলপ পৰিৱেশটো ভাল লাগে হয় নহয় গতিকে উৎসৱ হৈছে এনেকৈ আদাল হ'লেও গাছ ৰুব লাগে আৰু কাতি বিহুত বিশেষকৈ কাতি বিহু বুলি আমি গাছ ৰুলোঁ আৰু পাঁচডাল এডাল নহয় পাঁচডাল তাৰমানে ইয়াতে এবাৰ কল বুলি এটা ক'ৰবাত ৰুব পায় এবাৰ মানে এটা কল বুলি এটা ক'ৰবাত ৰুব গতিকে আমি অলপমান চাব আহিছোঁ জাগা চাব আহিছোঁ এই টেঙা বুলি এটা মই এটা ৰুইছিলোঁ দেখাইছিলোঁ নেকি আপোনাক টেঙা বুলি এইটো টেঙা বুলি ৰুইছিলোঁ কিন্তু নহ'ল মানে কি হৈছে মাটিখিনি ওখ দেখি পানী চানী মানে নাথাকে শুকনো হয় জেগাখিনি সেইকাৰণে মানে হৈছে ডাঙৰ হ'ব পৰা নাই আপোনালোকক দেখাই আছোঁ মই আমাৰ সাধাৰণ বস্তু এইফালে ক'ত ৰুব আৰু আপোনালোকে জেগাখিনি মনত পৰিছে কিজানি মই ফাৰ্ষ্ট ভিডিঅ'টোত দেখাইছিলোঁ এই জেগাখিনি আমাৰ গৰুটো পানী খুৱাবলৈ যাওঁতে গতিকে চাই থাকক আৰু কি হ'ব পাৰে হাই 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 চাওক আমাৰ মানে এটা বিশেষ এটা নতুন প্ৰাণী এটা উদ্ভৱ হৈছে ইয়াতে আগতে গুইসাপ নাছিল গুইসাপ বোলা বস্তুটো আজিকালি গুইসাপ বোলা বস্তুটো বৰকৈ অহা হৈছে গুইসাপ আৰু আমাৰ গৰুকেইটা খাব নেকি মৰম লগা গৰুকেইটা এইকেইটা হৈছে আমাৰ গৰু এবাৰ মই যে চেল্ফি উঠিছিলোঁ গৰু আৰু এইটোৰ চানাটো হৈছে এইটো এইটো হৈছে আমাৰ গৰু আৰু এই হৈছে পথাৰ আজি এটা চাকি দিব লাগিব আৰু বাকী দেখাইছোঁ আজি কাতি বিহুৰ উদযাপন যে কাতি বিহু বুলি আৰু বহুত কাম আছে ভাটিবেলা চুৰ কৰিব আছে বেলেগ বস্তু চুৰ নহয় দে কৰ কি ভাবে এতিয়া ভাবোঁ ঠকি চুৰ কৰিব আছে ঠকি আমাৰ বাবে মানে ঠকি লাগিছে বাট তুলি দিব যে চুৰ কৰি যাম সেই এনজয় বেলেগ এনজয় আৰু এটা চুৰ কৰিব লাগিব ঠকি বাকী চব দেখাই আছোঁ আজি আমি ঠকি চুৰ কৰা কাটি বহি বুলি চব হেৰি দিয়া দেখাই আছোঁ আৰু আমাৰ পাপাই মানে কলডাল আনি দিলে 1 কেজি এডাল হৈছে আমাৰ কল এটা চেল্ফি দিলে নেকি কলৰ লগত বাকী কল টেঙা কালে আজি বাকী তুলসী ৰোৱা হিচাপে বানবা আছে হিচাপে নহ'ব তুলসী পুলি ৰুব লাগিব আজি বহুত গাছ ৰুইছোঁ আজি গাছ আমি মই বুলি নহয় এই বুলি নহয় পাপাও ৰুইছে চবেই ৰুইছে চবেই ৰুৱে কিজানি ৰুব লাগে চবটো ভাল কাম আৰু তুলসী ৰুব আছে বাকী দেখাই আছোঁ পিঠা হিচাপে ন আজি মজাদাৰ ৰুনে পেলা সেই এইবিলাক হা লবৰ টেঙা আনবে চাব মই নাজানো লবৰ টেঙা গাইজ এতিয়া আমি পিঠা বনাম তুলসী ৰুবৰ কাৰণে আৰু মাটি আনি থোৱা আছে ইয়াতে দাদাক মাতো তুলসী তলত চাকি জ্বলাব লাগিব এতিয়া কাতি বিহু হেপী কাতি বিহু আৰু সকলোকে এনেদৰে আমি পিঠা বনোৱা কাম সমাপ্ত কৰিলোঁ আমাৰ পিঠা বনোৱা হৈ গ'ল পিঠা বনোৱা ৰেডি আৰু মাত্ৰ চাকি দিব ৰেডি আমি এতিয়া লবৰ টেঙা আনিব যাওঁ ব'লক পাপাৰ লগত যাম এতিয়া ব'লক
এইটো হৈছে আমাৰ পিঠিয়া তুলসী আমি কৈছোঁ অলপমান ডিজাইন দিছে চিনাই এইবোৰ বস্তু যোগাৰ পাতি এইবিলাক মই দিছে নেকি এইবিলাক চাকি কান থৈ দিয়া হৈছে 1200 চাকি এই দুনা ৰাইজী মন্দিৰ এতিয়া মানে আমাৰ চব বস্তু হৈ গ'ল আৰু চাকি দিব বাকী আৰু এতিয়া বাছ চাকি দিব লাগে আৰু চাকি দিব মানে কি আৰু মানে বস্তু যোগাৰ কৰিব লাগে মানে দুনা চনত এনেকৈ বস্তু দিব লাগে বাকী ফিনিছ আমাৰ এই চব গোটেই মিনিছ হৈ গ'ল হৈছে দিয়া হৈ গ'ল আমি দিলোঁ চাগৈ পেটটো ধৰে একবাৰ এইটো সুমন সুমনহঁতৰ দহাই লৈ আহিব লাগব আহা তোমাৰ দহাই ল'ম আহা সুমনহঁতৰ পিছত খাম আহা সুমনহঁতৰ পিছত খাম খাৰ আমি তোমাৰ অলপ কেজিটা আছি আমাৰ তুলসীডাল ৰোৱা হৈ গ'ল সুমনহঁতৰ মানে তুলসীডাল নাপালে সুমনহঁতৰ তুলসী এতিয়া সুমনহঁতৰ তুলসী বিচাৰি যাব লগা আছিল তাকে তুলসী বিচাৰি আমি অলপমান ৰাওনা হৈছোঁ আৰু ক'ত পোৱা যায় তুলসী সেন্দৰ বাটত চাবা কুকুৰে মুচে নহয় সেইগিলাক তুলসী পাব মানে ৰাস্তাত থাকাগিলাক তোমাৰ কুকুৰে মুচে কিবা বেলেগ মুচে সেইগিলাক নৰা ঘৰত আহিলোঁ আমি সিহঁতৰ ফিচাৰ খাব আহিছোঁ সিহঁতৰ প্ৰস্তুতি কেনেকৈ চলিছে অন সিহঁতৰ ফিচাৰ চিনছি মানে কেছটো হৈছে আমি তুলসী বিচাৰিব না সিহঁতৰ কাৰণে এইবিলাক সিহঁতৰ বস্তু এতিয়া মই বনছোঁ দেই কিন্তু সিহঁতৰ মই এইবিলাক চব বস্তু ৰেডি কিছুমান সিহঁতৰ হাংগাৰী আহবিলাক এইবিলাক সিহঁতৰ হৈ গ'ল সিহঁতৰ বস্তুবিলাক ৰেডি চবৰে এতিয়া এইবোৰ যোগাৰ কৰিছে চাকি দিব লাগে আৰু বাছ এই লাইট জ্বলাব গ'ল আন্ধাৰ হৈ গ'ল দেখা পাইছেনে নাই এইবোৰ বস্তু যোগাৰ কৰা হৈ গ'ল চাকি দিয়া হৈ গ'ল এয়া চব কাম সমাপ্ত এতিয়া মানে চাকি সৰবানে জাগাই দিব লাগে বাকী কাম সমাপ্ত কাটিব এনেকৈ হৈ গ'ল আৰু 1200 চাকি এতিয়ালৈকে বস্তি পথাৰ মিনি 1200 হ'ব লাগে 1200 চাকি কিছুমান বাকী মানে চাকি থাকি দিয়া হৈ গ'ল এই চাওক চাকি বঢ়িয়াকৈ জ্বলি আছে এইফালে বস্তিত দি থৈ দিলোঁ আৰু এই পাছফালে এখন বস্তি চিষ্টেম মানে দি থৈ দিলোঁ বস্তি মানে কি পথাৰত দি থৈ দিলোঁ বস্তিত দিলোঁ চবতে 12খন চাকি হৈ গ'ল 12টা চাকি হৈ গ'ল দিয়া পথাৰত দিলোঁ চবে চাকি দিয়া হ'ল কিজানি মানে আমাৰ তিনাত আৰু সুমনহঁতে চুৰ কৰিব গ'ল বাকী এনেই বাকী ঠিকে আছে মানে চাকি দিয়াটো মানে হ'ল মানে চাকি দিয়াটো অলপ ভক্তি মানে বস্তুটো বুজিছে নে ভক্তি হেৰি চাকি মানে ভিডিঅ' কৰি কি মানে সেই ভক্তি ভাৱটো নাই মানে ভক্তি যেন নালাগে অলপ ঐক্য বেছি হৈ যায় সেইকাৰণে মই এইটো নেদেখোঁ মানে দুখন মানে নিজৰ ইচ্ছা নগ'ল মানে সেনেকুৱা আৰু নিজৰ ইচ্ছা নগ'ল গতিকে মই পাছত মানে চিনাই হ'লেই অলপমান কৰিছে ক'ৰবাত জীয়াই থকা বুলি কোনো চুৰ কৰা নাই আমি চুৰ কৰিবলৈ আহি গৈছোঁ এইটো চুৰ কৰিবলৈ আহিছোঁ এইখন পাই গৈছোঁ এইখন পাই গৈছোঁ এইখন যাব লাগে পাই গৈছোঁ